আজি মই এজন পলাতক অপৰাধী অথচ আজি মোৰ কোনো আফচোচ নাই সিহঁতক মাৰি মই মোৰ জীৱনটোক চাফা কৰিছোঁ সমাজৰ দৃষ্টিত আইনৰ দৃষ্টিত মই ভুল হ'ব পাৰোঁ কিন্তু মোৰ দৃষ্টিত মই এজন শুদ্ধ মানুহ আৰু মোৰ হাতেদি আপুনি সেই কামটোকে কৰাব বিচাৰিছে যিটো কাম কৰাৰ পিছত মোৰ আৰু মোৰ পৰিবাৰৰ মাজত একো পাৰ্থক্য নাথাকিব একেই চৰিত্ৰ আপোনাৰ পাৰ্থক্য মাথো ইমানেই যে মোৰ পৰিবাৰে যি কৰিছিল দেখাকৈ কৰিছিল আৰু আপুনি লুকাই চুৰকৈ কৰে শুনকচোন আপুনি ভাগ্য ভাল যে মোৰ ৩ নম্বৰ মাৰ্ডাৰটো কৰিবৰ ইচ্ছা নাই নহ'লে আজি ৰাতিটো আপোনাৰ শেষ ৰাতি হ'লহেঁতেন পৰে যদি পিছলি দিবা দেই বুটলি আকৌ যদি পিছলি যায় তাত কৈ দিম নেকি খোপাতে পিন্ধাই ঐ মদন মহাজনৰ পুতেক মোৰ বাবাৰ নাম ধৰি নামাতিব দেই কৈ দিছো তই দেখোন নিজেই কৈ থাক মদন মহাজনৰ পুতেক হয় কাৰণে কওঁ আকৌ ময়ো হয় কাৰণেই মাতিছোঁ মই মোৰ বাবাৰ নাম অহংকাৰত মাতো আৰু আপুনি ঠাট্টা কৰি মাতে তোৰ বাপেৰক মই চিনি পাওঁ নেকি ঠাট্টা কৰিম যে বাদ দে সেইবোৰ আচ্ছা সাগৰ ক'ত শুই আছে এতিয়াও কিয় গা বেয়া নেকি নাজানো ৰ মই খবৰ এটা লৈ আহোঁ সাগৰ খুৰাদেউ কি হ'ল ইমান দেৰিলৈকে শুই আছা যে গা চা বেয়া নেকি নাই এনেই বহু ৰাতিলৈকে টোপনি অহা নাছিল চাগে আগতে মোৰো তেনেকুৱা হৈছিল বুজিছা টোপনি নাহে অনবৰতে কিবা দেখোন অশান্তিখন লাগি থাকে তোমাক লগ পোৱাৰ পাছত যোৱা 2 দিনমান বৰ ভালকৈ শুব পাৰিছোঁহে খুৰাদেউ মইনো কি কৰিলোঁ নাই একো কৰা নাই কিন্তু তোমাক লগ পোৱাৰ পাছত দেখোন কিবা অলপ সাহসী হ'বলৈ মন গৈছেহে তোমাৰ জোৰতে মই নামঘৰলৈ যোৱা কৰিলোঁ 2জনমান লগ বন্ধুৰ লগত আড্ডা দিবলৈ ধৰিলোঁ আৰু বুজি পোৱা হ'লোঁ যে পুতেকৰ ৰঙা চকুক ভয় কৰি থকাটোৱে জীৱন নহয় তাৰ বাহিৰেও আৰু এটা জীৱন আছে খুৰাদেউ সেই জীৱনটো আপুনি উপভোগ কৰিবলৈ চেষ্টা কৰক মই কিন্তু সদায় নাথাকোঁ আপোনাৰ কাষত ক'লৈ যাবা তুমি মই ক'ৰবালৈ যাম বুলি কোৱা নাই কিন্তু খুৰাদেউ কোনেও কাৰো গাত বৰ বেছি দিনলৈ ভেজাই থাকিব নোৱাৰে এদিন নহ'লে এদিন তেওঁ নিজৰ ভৰিত নিজৰ সাহসত থিয় হ'বই লাগিব এইটোৱেইতো সত্য ঠিকেই কৈছা তুমি কোনেও কাৰো গাত ভেজা দি বেছি দিন চলিব নোৱাৰে কিন্তু কি জানা আমাৰ বয়স হৈছে নহয় আমি থিয় হ'বলৈ লাখুটি এডাল লাগে আৰু সেই লাখুটিডাল তোমাৰ দৰে মজবুত হ'লে আমাৰ খুব ভাল হয় টেনশ্যন নাথাকে সাহসো বাঢ়ে